আবেগক ধৰি ৰাখিব নোৱাৰা যি চকু পানী ওলাই গৈছে ইয়াৰ বন্ধু বান্ধৱীৰ মাজত দেখিবলৈ পোৱা গৈছে। এয়াই হৈছে এটা মৰম। একো নাই, ভৱিষ্যত এয়াই হৈছে আমাৰ দেশৰ ভৱিষ্যত। মৰ্ণিং, আজিৰ ভিডিঅ'টো মোৰ গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি মই ওলাইছোঁ দেৰগাঁও মাহীৰ ছোৱালী বিয়ে পঢ়ি শেষ। বৰ দুখৰ ভিডিঅ' এটা বনাবলৈ লৈছোঁ। একচুৱেলি আজি প্ৰায় 3 বছৰ আগৰ কথা। মই মাহী আৰু মহা আমি একেলগে গৈ মাহীৰ ছোৱালীজনী হোষ্টেলত থৈ আহিছিলোঁ। আজি প্ৰায় 3 বছৰ সম্পূৰ্ণ হৈ গ'ল। বিয়ে পঢ়ি শেষ হ'ল আৰু এই বিদায় বেলাত আমি বান্ধৱীকেইজনীৰ লগত এতিয়া ৰুমতে বহি পেলাই খুব কান্দি আছে। আমি ফোনতে কথা পাতি আছোঁ মাহী আৰু মই। সঁচাকৈ এই 3 বছৰ যি অভিজ্ঞতা, লগতে তাই যিটো জ্ঞান অৰ্জন কৰিলে আৰু যি মৰম চেনেহ আৰু টিচাৰখিনিৰ লগত যিটো মিলা প্ৰীতিৰে দিন কটাইছে, সঁচাকৈ গোটেই স্মৃতিবিলাক লৈ তাই আজি ঘৰলৈ বুলি আহিব আৰু আমি গৈ আছোঁ তাইক আনিবলৈ। মই আৰু এয়া মাহী, এয়া বাৰ ছোৱালী, এয়া বা আৰু ভাইটি এটা আছে। কোনফালে আছে ভাইটিটো? এয়া ভাইটি। গতিকে এইবোৰ ভিডিঅ' বনাইছোঁ কাৰণ কেলৈ এই 3 বছৰৰ যিটো অভিজ্ঞতা, ময়ো যিহেতু এটা সময়ত BA পাছ কৰিছোঁ। বন্ধু বান্ধৱী সকলোখিনি এটা সময়লৈকে থাকে। যেতিয়া সময়ৰ সলনি হৈ থাকে, সময় গৈ থাকে, তেনেকৈ বন্ধুবৰ্গবিলাকো নাইকিয়া হৈ যায়। সেইটোৱে কথা। আমিও এতিয়া এটা পাৰ কৰি থৈ আহিছোঁ। তেনেকেই ঠিক আজি মোৰ মাহীৰ ছোৱালীজনীও তাই যিখিনি লগৰ ফ্ৰেণ্ড চাৰ্কল আছিলে গোটেইখিনিক বিদায় দি ঘৰলৈ বুলি আহিব। তাৰপিছত নিজৰ জীৱনৰ কাৰণে ক'ৰবাত নহয় ক'ৰবালৈ আগবাঢ়ি যাবই লাগিব। হয়তো ক'ৰবাত পঢ়িবলৈ যাব, কোনোবা হয়তো বেলেগ দিশত যাব। বৰ দুখৰ বিষয়, কি ক'ব, উপায়তো নাই। জীৱন এনেকুৱাই, জীৱন দুদিনীয়া, সকলোৰে নিজৰ নিজৰ জীৱন আছে। গতিকে ব'লক আমি দেৰগাঁও DKT কলেজলৈ ওলাইছোঁ, গাৰ্লছ হোষ্টেললৈ। আমি আজি তাইক লৈ আহিম। 3 বছৰৰ পৰা যিটো অভিজ্ঞতা লৈ আহিছে তাইৰ লগত অকণমান কথা পাতিম। সঁচাকৈ ভাবিলেই দুখ লাগে। ব'লক। আহি ৰঙামাটি পাৰ হৈ এই লেচুৰ বিপণী এখন দেখিলোঁ, মানে ছিজন ৱাইজ হয়। এই ৰাস্তাৰ কিনাৰতে লিচু বিকি আছে, টোলগেট পাৰ হৈ পেলাই আৰু এই দেখিছে। আমি এই লিচু ল'লোঁ। এই মাহীৰ ছোৱালীকেইজনীৰ লগতে বান্ধৱীকেইজনীক দিয়া হ'ব মুঠা 100 টকা। আপোনালোকে যদি আহে নহয় এইকেইদিনত এইটো দেখা পাব। পাৰ হৈ এই দাদাৰ দোকানত সোমাব। আপোনাৰ হ'লচেলত দিব ন? কিমানকৈ দিব হ'লচেল? কোনোবা যদি আহে আলহী অতিথি, আপোনাৰ 150 টকা কেজি। কেইদিন থাকিব? 15 দিন। ঠিক আছে, ঠিক আছে। মোৰ নাম ক'লে অলপ কমত দি দিব। ঠিক আছে। গতিকে এতিয়া আপোনালোক আহিব। যদি দেৰগাঁও ৰাস্তাত আহে দেখিব বাওঁফালে টোলগেট পাৰ হৈ দাদাই লিচুৰ দোকান দি আছে। ছিজনৰ ফল, বতৰৰ ফল বতৰত খাব লাগে। গতিকে এইটোৱে। ঠিক আছে, আহিছোঁ হা, ভাল লাগিলে লগ পাই। FCI বোলা যিটো আমাৰ গুদাম হয়, যিটো দেৰগাঁও চাৰিআলি সকলোৱে চিনাকি। আমি যিটো চাৰিআলি, সেই চাৰিআলিটো জেগা পাই গ'লোঁ। এতিয়া আমি এইফালে সোঁফালে যদি যাওঁ নহয়, সোঁফালে গ'লেই আমি DKT কলেজ পাই যাম। বৰ ধুনীয়া কৰিলে ৰাস্তা, যিহেতু 4 লাইন। আমি এতিয়া ৰাইট চাইডে দামটো এতিয়া পটককৈ ধৰিব নোৱাৰে, যিহেতু ৰাস্তাৰ সাল সলনি হ'ল 4 লাইনৰ বাবে। এতিয়া ইমান ধুনীয়া ৰাস্তা। আপোনালোকে যদি দেৰগাঁও, যোৰহাট যিসকল ব্যক্তি গাড়ী লৈ আহিছে তেওঁলোকে গম পাব ৰাস্তা বহুত ধুনীয়া। গতিকে ব'লক, আমি এতিয়া সোমাই গৈ আছোঁ DKT কলেজ। আমি আহি DKT কলেজ পালোঁৱেই আৰু 2 মিনিটৰ পিছতে আমি হোষ্টেললৈ বুলি সোমাই যাম। যি 3 বছৰৰ যি মৰম চেনেহ আমাৰ মাহী ছোৱালীয়ে লগৰ বান্ধৱীৰ লগত যি কটাইছে সময়, সেই সময়বিলাক 1 মিনিটতে শেষ হৈ যাব। মধুৰ স্মৃতি লগতে আমি এতিয়া আহি পাই গ'লোহি দেৰগাঁও DKT। এই হোষ্টেললৈ আহিছোঁ ছোৱালীজনী নিবলৈ। ঠিক আছে, বাকী ভালে আছে? 3 বছৰৰ পিছত আহিছোঁ, তাকে লগ পাম। অ'কে, হ'ব। আহি পাই গ'লোহি আমি দেৰগাঁও DKT কলেজৰ গাৰ্লছ হোষ্টেল। এই আমাৰ মাহী নামিছে, এই ভাইটিটাৰ লগত আহিছে। চবৰে চকুলোহে দেখিবলৈ পোৱা গৈছে যি 3 বছৰৰ অভিজ্ঞতা তেওঁলোকে চবেই নিজৰ নিজৰ স্মৃতি হিচাপে লৈ যাব। এতিয়া আমি গৈ আছোঁ আমাৰ যি মাহীৰ ছোৱালীৰ ওচৰলৈ। ব'লক। বৰ দুখৰ বিষয় সঁচাকৈ। 3 বছৰ আগতে মই আহিছিলোঁ, এইখন চকীতে মই বহিছিলোঁ প্ৰায় 3-4 ঘণ্টা বহি পেলাই। আমাৰ মাহীৰ ছোৱালীজনীক ইয়াত হোষ্টেলত থৈ পেলাই গৈছে। কি ক'ব, শোকাকুল পৰিৱেশ, স্তব্ধ, সকলোৰে দুখ লাগিছে। হয়, 3 বছৰৰ যি মৰম চেনেহ এনেকৈ 10 মিনিটত শেষ হৈ যাব দিব নোৱাৰে। এয়াই কলেজীয়া জীৱন। এই 3 বছৰৰ দিনত যি মৰম চেনেহ, যি হাঁহি ধেমালি,
যে এখন ঘৰৰ দৰে আছিলে সকলো ফ্ৰেণ্ড সকলো লগৰ কি ক'ম এতিয়া যাবলৈ ওলাইছোঁ যেতিয়া উপায়টো নাই কোনেও ধৰিব নোৱাৰে জীৱন এয়াই আমিও এটা সময়ত এনেকৈ কলেজ জীৱন পাৰ কৰাইছোঁ বন্ধু বান্ধৱী বৰ দুখৰ পৰিৱেশ শোকাকুল পৰিৱেশ সকলোৰে চকুত চকুলো এয়াই হৈছে মৰম এয়াই হৈছে ভালপোৱা এয়াই হৈছে চেনেহ গতিকে দুখ কি কৰিব এয়াই হৈছে আমাৰ ভৱিষ্যত এয়াই হৈছে আমাৰ দেশৰ নাগৰিক এয়াই হৈছে আমাৰ ভৱিষ্যত এজন বিয়া দিয়া নিচিনা হৈছে হয় একদম ঠিক কথা কৈছে হয় 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 কি কৰিব স্মৃতিবিলাক এনেকৈ জড়িত হৈ থাকে হয় এই পৰিৱেশটো একচুৱেলি 3 বছৰ পিছতহে পোৱা যায় হয় সকলোৰে জীৱনত থাকেই তথাপিও যি মৰম চেনেহ আছিলে এতিয়া 10 মিনিটতেতো শেষ হৈ যাব নোৱাৰে সদায় মনত পৰিব নহয় জানো গতিকে এয়াই সকলোৱে সকলোক বিদায় দিছে দুখ মনেৰে হাঁহি লৈ মুখত এটি সকলো যাবলৈ ওলাইছে এয়াই হৈছে মৰম এয়াই হৈছে ভালপোৱা এয়াই হৈছে নিজৰ আবেগক ধৰি ৰাখিব নোৱাৰা যি চকু পানী ওলাই গৈছে এয়া বন্ধু বান্ধৱীৰ মাজত দেখিবলৈ পোৱা গৈছে এয়াই হৈছে এটা মৰম একো নাই ভৱিষ্যত এয়াই হৈছে আমাৰ দেশৰ ভৱিষ্যত এয়াই হৈছে আমাৰ দেশৰ ভৱিষ্যত মই দুবাৰ কৈছোঁ আমাৰো জীৱনত আছিলে এয়াই এই মৰম চেনেহ সদায় যেন এনেকৈ অটুট ৰাখে এওঁলোকে আশা কৰিছোঁ ভৱিষ্যত এওঁলোকে ৰাখিব গতিকে এই বিদায় বেলাত আপোনালোকক দেখুৱাইছোঁ যি স্মৃতি লৈ তেওঁলোকে বুকুত বান্ধি লৈ যাব কথাটো এয়াই সকলো যাবলৈ ওলাইছে নিজৰ নিজৰ ঘৰলৈ বুলি এই 3 বছৰত যি স্মৃতি লৈ সঁচাকৈ ভাষা নাই যি ভাষা প্ৰকাশ কৰিব নোৱাৰি আশীৰ্বাদ কৰিব ৰাইজে মৰম দিব এওঁলোকে যাতে দেশৰ এগৰাকী ভাল সুনাগৰিক দেশৰ হৈ কিবা কাম কৰিব গতিকে এইটোৱে লাষ্ট তোমালোকে ওলাইছা তোমাৰ মেজৰ কিহত আছে ইকনমিক্স ডিপাৰ্টমেণ্ট যিহেতু আমাৰ ছোৱালীজনীৰ লগৰে আমাৰ গৰিমাৰ মোৰ ককায়েক ঠিক আছে লগ পাই ভাল লাগিলে ঠিক আছে তোমালোকে দেশৰ ভৱিষ্যত তোমালোকে ভাল ভাল কাম কৰিব আশা কৰি ভৱিষ্যতে আগুৱাই যোৱা এয়াই হৈছে মৰম ভালপোৱা চেনেহ 3 বছৰ স্মৃতি লৈ তেওঁলোকে এই ডিকেডি কলেজৰ পৰা যাবলৈ বুলি ওলাইছে গতিকে বেলেগ একো নাই সকলোৱে আশীৰ্বাদ কৰিব সকলোৱে মৰম কৰিব সকলোৱে এওঁলোকক আগুৱাই যাবৰ কাৰণে আশীৰ্বাদ কৰিব গতিকে এয়াই আমি এতিয়া গাড়ীত গোটেই বেডিং পত্ৰখিনি সামৰি ল'লোঁ দুখৰ বিষয়ে দুখ লাগিছে মোৰো কি ক'ব উপায়টো নাই 3 বছৰ স্মৃতি লৈ আমি যাবলৈ ওলাইছোঁ তাইক এতিয়া গেটৰ সন্মুখলৈ লগৰ বান্ধৱীয়ে আগুৱাই দিব আমি বস্তুখিনি উঠাই লৈ হোষ্টেলৰ পৰা ওলাই আহিছোঁ গেটৰ মুখলৈ ব'লক কি কৰিম আৰু আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ ফালৰ পৰা মৰম দিব ভৱিষ্যতে যেন একোজন যিমান ছাত্ৰ ছাত্ৰী আছে ভৱিষ্যতে সুনাগৰিক হ'ব কোনোবা হয়তো ডক্টৰ কোনোবা হয়তো ইঞ্জিনিয়াৰ কোনোবা হয়তো ভাল কিবা পদত থাকিব বিষয়া হিচাপে গতিকে এয়াই শেষত বিদায় দিছে লগৰ বান্ধৱীগৰাকী এয়া আগবঢ়াই দিছে গাড়ীৰ ভিতৰত এতিয়া আমি আহি দেৰগাঁও চাৰিআলি পাওঁ যিহেতু লৈ আহিলোঁ এতিয়া আমি ভোক লাগিছে কিবা এটা খাই মেলি আমি যামগৈ আৰু মাহীৰ ছোৱালী এগৰাকী মাইনা মাইনা দুখ লাগিছে নেকি দুখ লাগিছে নেকি হ'ব দিয়া দুখ নকৰিবা হয়নে নহয় শুনা শুনি কৰি থাকিবা হয়নে গতিকে এয়াই এতিয়া অকণমান হাঁহি ওলাইছে তাই যিহেতু ঘৰৰ মানুহখিনি পাইছে একো নাই হৈ যায় ব'লক আমি খানা এটা খাই মেলি আৰু যামগৈ আৰু বাই বাই আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত বাই বাই দি দিয়া বাই বাই দিয়া হা ঠিক আছে জয় অসম